গৌৰীপুৰৰ গোপাৰীঘাটত ব্ৰাউন চুগাৰ সহ যুৱক আটক। নিচাজাতীয় সামগ্ৰীয়ে গ্ৰাস কৰিছে নৱপ্ৰজন্মক, যাৰ সুবিধা লৈ এছাম দুষ্ট চক্ৰই চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। গৌৰীপুৰৰ গোপাৰীঘাটত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গাঁওৰক্ষী বাহিনী আৰু কাজিগাঁও আৰক্ষীৰ যৌথ অভিযানত এজন যুৱকক সন্দেহযুক্ত ব্ৰাউন চুগাৰ সহ আটক কৰিবলৈ সক্ষম হয়। অন্যদৰে কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষী প্ৰবীণ চৌধুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল আৰু স্থানীয় তিনিটা গাঁওৰক্ষী বাহিনীয়ে নাগা চেকিং কৰি থকাৰ সময়ত মটৰ চাইকেলত 3গৰাকীকৈ যুৱক আহি থকাৰ সময়ত আৰক্ষীক প্ৰত্যক্ষ কৰাৰ লগে লগে যুৱকৰ দলটোৱে দৌৰি পলাবলৈ চেষ্টা কৰে। পিছত আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে দৌৰি এজন যুৱকক আটক কৰে যদিও বাকী দুগৰাকী যুৱক পলাই যাবলৈ সক্ষম হয়। ধৃত যুৱকজনৰ পৰা সন্দেহজনক 9টা কণ্টেইনাৰত ভৰ্তি ব্ৰাউন চুগাৰ লগতে এটা মোবাইল হেণ্ডছেট জব্দ কৰি পৰ্বতজোৰা কাজিগাঁও আৰক্ষী থানাত লৈ যায় বুলি গাঁওৰক্ষী বাহিনীৰ সম্পাদকে জানিবলৈ দিয়ে। ব্যুৰ' ৰিপৰ্ট নৰ্থ ইষ্ট বুলেটিন। নাম জাকিৰ হোসেন, মোৰ ঘৰ আলমগছ দামপুৰ পাট্টু। আজি এটা গোপন সূত্ৰত 3টা ল'ৰাক ধৰিছিলোঁ চুপাৰীঘাটৰ ডাউনত। দুজন পলাইছিল, দৌৰাছিল, এজনক ধৰা পাইছোঁ। পিছত তাৰ পকেটৰ পৰা কিবা এটা বস্তু পালোঁ, ড্ৰাগছ বুলি কয় এইটো। তাৰপিছত আমাৰ নাগা চেকিং চুপাৰীঘাটত আছিল আজি। তাৰপিছত তাতে আহি কিনে চুপাৰীঘাটত আমাৰ চৌধুৰী বাবু আছিল। কি চৌধুৰী? পৰদীপ চৌধুৰী। আর কি কনস্টেবল হয়? কনষ্টেবল হয়, সি লগত আছিল। তাৰপিছত এই দুটাই লৈ আহিলোঁ থানাত। কি আছিল ল'ৰাজনৰ ওচৰত কি আছিল? কোনটো ল'ৰা ওচৰত? যিটো ল'ৰাক আপোনালোকে ধৰিছে কি আছিল? ল'ৰাজনৰ লগত কি আছিল? ব্ৰাউন চুগাৰ এইটো কয় বুলি। কেইটা কণ্টেইনাৰ? 9টা কণ্টেইনাৰ আছিল। আৰু কিবা আছিল নেকি লগত? আৰু বেলেগ মানি বেগ এটা আছিল, মোবাইল এটা আছিল। ল'ৰাজনৰ লগত আৰু কোনোবাই আছিল নেকি? দুটা ল'ৰা আছিল, মই তাহাক মানে ধৰিব পৰা নাই, দৌৰা আছিল। ল'ৰাজন ঘৰ ক'ত ল'ৰাজনৰ? ল'ৰাজনৰ ঘৰ গৌৰীপুৰ PS পৰে, এইটো চাৰজুগী পাৰা বুলি কয়। নাম জানে নেকি? ইয়াৰ নাম শুনিলোঁ যে মুস্তাফিজুৰ ৰহমান, ৰচিদুৰ ৰহমান। ৰচিদুৰ ৰহমান না?